বিলাহী পুৰি ভাজি বিলাহী টক বনাই কিমান খাম আৰু আহকচোন আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। নমস্কাৰ সকলোলৈ, মোৰ নৱনীতা ব্লগত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ইয়াতে মই লৈ লৈছোঁ আধা কেজি বিলাহী, জলকীয়া, বাদাম আৰু পিঁয়াজ। প্ৰথমে মই বাদামখিনি মিক্সাৰ মেচিনত ধুনীয়াকৈ পিচি ল'ম। তাৰপিছত আমি কুকাৰত বহাম, যিহেতু কুকাৰটোতে অলপমান তেল দি দিছোঁ। এয়া মই গৰম মছলা দি দিছোঁ, গৰম মছলা তেজপাত দি দিছোঁ। তাৰপিছত অলপমান জিৰা দি দিম, গোটা জিৰা। এই কাটি থোৱা পিঁয়াজখিনি আৰু কেঁচা জলকীয়া দুটা মই ইয়াতে দি দিম। তাৰপিছত এইখিনি অলপমান ভাজি ল'ম। এয়া মই আদা নহৰুৰ পেষ্ট দি দিছোঁ, মানে বটি থকা নাই, পেকেটৰ আছিল সেয়াকে দি দিছোঁ। আৰু এইখিনি গোটেইখিনি মিক্স কৰি অলপমান ভাজি ল'ম। ইয়াৰ পাছত বিলাহীখিনি মই ইয়াতে দি দিম। বিলাহীখিনি দি অলপমান লাৰি দিম। এইখিনি অলপমান লাৰি দিয়াৰ পাছত মই ইয়াতে মছলা দি দিম। এয়া মই জলকীয়াৰ গুড়ি দি দিছোঁ, হালধি, তাৰপাছত সোৱাদ অনুযায়ী নিমখ আৰু এয়া জিৰা দি দিছোঁ। গোটেইখিনি ধুনীয়াকৈ অলপমান লাৰি দিম। তাৰপাছত বটি থোৱা বাদামখিনি মই ইয়াতে দি দিম। অলপমান পানী দি দিছোঁ। পানী অলপমান বেছিকৈ দি দিম, কাৰণ বিলাহীকেইটা সিজিব লাগিবতো, আৰু কুকাৰত আমি দুটা চিটি মাৰিম যিহেতু, গতিকে পানীখিনি দি ঢাকনিখন মাৰি দিম। ইয়াৰ পাছত দুটা চিটি অহাৰ পাছত নমাই দিম। আপোনালোকে দেখা পাইছে বিলাহীৰ তৰকাৰী ধুনীয়া সুন্দৰ হৈ উঠিছে। আপোনালোকেও ঘৰত বনাই খাব পাৰে, এবাৰ ট্ৰাই কৰি খাবচোন, কেনেকুৱা পাই জনাব। আৰু এয়া আমাৰ বিলাহীৰ তৰকাৰী ৰেডি। আজিলৈ ইমানে, বাই বাই।